Guys, welcome to my mini vlog. আজি আপোনালোকৰ আগত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে আজি আমাৰ 1 নং গুণামৰা গাঁৱত পালনাম আয়োজন কৰা হৈছে। গতিকে আপোনালোকক তাৰ সামগ্ৰিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। এতিয়া চাওক, মই আমাৰ 1 নং গুণামৰা গাঁৱৰ মন্দিৰত আছোঁ, নামঘৰত আছোঁ। এতিয়া আমি খন্তেক আগতে আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী আগবাঢ়ি গৈছে আৰু লগতে পতাকা উত্তোলন হৈ গৈছে। আৰু এতিয়া চাওক, ধুনীয়াকৈ ভক্তপ্ৰাণ ৰাইজ ধুনীয়াকৈ মন্দিৰত আহি আছে। আৰু মই এতিয়া এটা ব্লগৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ তাৰ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে মন্দিৰৰ মূল পথ। মন্দিৰৰ মূল পথেৰে সোমাই আহিছোঁ। নামঘৰৰ সামগ্ৰিক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। ইয়াতে আইমাতৃসকলে বহি আছে। খন্তেক সময়ৰ পিছতে পানী তোলা কাৰ্যসূচী আৰম্ভ হ'ব। আৰু আপোনালোকে চাওক, এয়া গৃহ মন্দিৰৰ ভিতৰতে আইমাতৃসকল সুন্দৰভাৱে বহি আছে। আৰু ইয়াতে বহি আছে দেউতাসকল, ধুনীয়াকৈ বহি আছে দেউতাসকল। খন্তেক সময়ৰ পিছতে পানী তোলা কাৰ্যসূচী আৰম্ভ হ'ব। গতিকে আইমাতৃসকলে আমাৰ যি নামঘৰ আছে, নামঘৰত ধুনীয়াকৈ বহি আছে। এয়া আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া আমাৰ 1 নং গুণামৰা গাঁৱৰ ভণ্টিসকলে অলপ সময়ৰ পিছতে পানী তোলা কাৰ্যসূচীত ভাগ ল'ব। গতিকে এতিয়া ৰেডি হৈ আছে আমাৰ 1 নং গুণামৰা গাঁৱৰ মন্দিৰৰ প্ৰাংগণত ৰেডি হৈ আছে। গতিকে আপোনালোকে চাওক, কি এটা সুন্দৰ মুহূৰ্ত। লাহে লাহে ভক্তগণ ভিৰ কৰিব ধৰিছে। এয়া আমাৰ 1 নং গুণামৰা যিটো কলং নদী আছে, তাতে পানী তোলা পৰ্ব কাৰ্য চলি আছে। এতিয়া এই পানী তোলা পৰ্বত এতিয়া আপোনালোকে চাওক, গোটেই গাঁৱৰ কণ কণ ভণ্টি আৰু লগতে আইমাতৃসকল আৰু ককা দেউতা আৰু দেউতাকসকল সকলোৱে আহি এই পানী তোলা পৰ্বত ভাগ লৈছে। আপোনালোকে চাওক, আইমাতৃসকলে ধুনীয়াকৈ পানী তোলা যি আপোনাৰ নাম, সেই নাম গাই আছে। আৰু লগতে আপোনালোকে দেখিছে, এয়া চাওক, আমাৰ 1 নং গুণামৰা গাঁৱৰ ভণ্টিসকলে ধুনীয়াকৈ হাতত কলচী লৈ আৰু ধুনীয়াকৈ পানী তুলিব আহিছে। আমাৰ 1 নং গুণামৰা যি নদী আছে, যি কলং আছে, সেই কলঙত পানী তুলিবলৈ আহিছে। চাওক, ধুনীয়াকৈ সুন্দৰ এটা মুহূৰ্ত।
মনত থাকে হৰি হেন নাম এ গংগা গয়া কাকি পুষ্প ৰতু নায়িকা মেলা পাতিছে